গাঁওবোৰ চহৰ হ'ল, চহৰবোৰ নগৰ, আৰু নগৰবোৰ মহানগৰ। এই মহানগৰবোৰত অজস্ৰ মানুহে মানুহক জ্বলাই জ্বলাই মৰা দেখিছো, মৰিয়াই মৰা দেখিছো। মানুহে মানুহক বিক্ৰী কৰা দেখিছো, মানুহ বিক্ৰী হোৱা দেখিছো। হাজাৰজনী ভনীৰ চিঞৰ শুনিছো। বুঢ়ীয়াইক হাতত ধৰি আলহী ঘৰত থৈ অহা মই দেখিছো। চশমাৰ ফাকেৰে চাওঁতে চাওঁতে ধুনীয়া পুৱাবোৰ দুপৰ হৈছিল, দুপৰবোৰ আবেলি, আৰু আবেলিবোৰ অচিন গধূলি। হয়, ৰঙা হৈ উঠে সৰুজ, গাঁওখনৰ সিপাৰে ৰঙা হৈ ডুবে